পোনপ্ৰথমে ইয়াত উপস্থিত হ'ব পৰা সকলো সাংবাদিক বন্ধুলৈ মই তৃতীয় মহীশূৰ থিয়েটাৰ ফেষ্টিভেল 2024-25 হৈ আপোনালোকক সম্ভাষণ জনাইছোঁ। আমাৰ আজি ইয়াত গোট খোৱাৰ উদ্দেশ্যটো হ'ল আমাৰ অহা নৱেম্বৰৰ 21-ৰ পৰা যিটো তৃতীয় মহীশূৰ থিয়েটাৰ ফেষ্টিভেল 2024-25 আৰম্ভ হ'বলৈ গৈ আছে, তাৰ বিষয়ে আমি বিতংকৈ জনাৰ কাৰণে এই উদ্দেশ্যৰে আমি ইয়াতে সমবেত হৈছোঁ। আমি যোৱা দুটা বছৰৰ দৰে এইবাৰ তৃতীয়বাৰৰ বাবে তৃতীয় মহীশূৰ থিয়েটাৰ ফেষ্টিভেল উদযাপন কৰিবলৈ গৈ আছোঁ। আমি পোনপ্ৰথমে আমাৰ লোকেল এডমিনিষ্ট্ৰেশ্যন তথা আমাৰ বিটিআৰ কাউন্সিলৰ সৌজন্যত আমি যিটো তৃতীয় মহীশূৰ থিয়েটাৰ ফেষ্টিভেল উদযাপন কৰিবলৈ গৈ আছোঁ। সেইকাৰণে আমি থিয়েটাৰ বড়োলেণ্ডৰ থিয়েটাৰ আৰু চিনেমা ডিপাৰ্টমেণ্টক আমি প্ৰথমে শলাগৰ শৰাই আগবঢ়াইছোঁ। তেওঁলোকৰ সৌজন্যত তেওঁলোকৰ হেল্পত আমি এই মহীশূৰ থিয়েটাৰ ফেষ্টিভেলটো আমি তৃতীয়বাৰৰ কাৰণে উদযাপন কৰিবলৈ গৈ আছোঁ। ইয়াত আমাৰ আমি এই থিয়েটাৰ মহোৎসৱটো এইবেলি 4দিনীয়া কৰিবলৈ বিচাৰিছোঁ, তথা 21 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে। গতিকে আমাৰ ইয়াত টোটেল আমাৰ 8টা নাটক আমি প্ৰদৰ্শন কৰিম। ইয়াতে আমি এব্ৰড, তাৰমানে আমি ইণ্টাৰনেশ্যনেল লেভেলৰ পৰা আমি 3টা ইয়াত নাটক পাবলৈ পাইছোঁ, ইংলেণ্ড, ইটালী আৰু লেটিন আমেৰিকাৰ পৰা। গতিকে আমি লগতে আমাৰ বিটিআৰৰ পৰা 2টা নাটক আৰু ইণ্ডিয়া এজ এ হোল আমি দিল্লীৰ পৰা এটা হিন্দী নাটক আৰু বেংগালুৰুৰ পৰা, আৰু আমি অসমৰ পৰা এটা আমাৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপ আমাৰ যোৰহাটৰ তেওঁলোকৰ পৰা আমি এটা অসমীয়া নাটক পাবলৈ সক্ষম হৈছোঁ। এইবাৰ তৃতীয় থিয়েটাৰ ফেষ্টিভেল এইটো আমি আয়োজন কৰিবলৈ গৈ আছোঁ। আমি প্ৰথমে ইনগৰেল কৰিবলৈ গৈ আছোঁ আমাৰ ইংলেণ্ডৰ পৰা অহা, ইউকেৰ পৰা অহা ইংলিছ নাটক, যিটো নাটকখন হ'ব আমাৰ মেথামেটিক্সৰ ওপৰত মেথামেটিকেল বেছ এটা সুন্দৰ নাটক আমি হ'ব বুলি গম পাইছোঁ। তেখেত হ'ল তেওঁৱেই নিজেই ডাইৰেক্টৰ, নিজেই এক্টৰ, মাৰ্কুছ ডু চৌটৰী। গতিকে তেখেতৰ এই সুন্দৰ নাটকেৰে আমি, এইটো হ'ল এটা চ'ল' প্লে হ'ব, এইটো সুন্দৰ নাটকেৰে আমি আমাৰ মহোৎসৱটো আমি ইনগৰেল কৰিবলৈ গৈ আছোঁ। আমাৰ চিফ গেষ্ট হ'ব আমাৰ বিটিআৰৰ চিফ ছাৰ মাননীয় প্ৰমোদ বড়ো ছাৰ, আৰু লগতে আমাৰ বহুকেইজন ইয়াতে গণ্যমান্য ব্যক্তিসকলে ইয়াতে আমাক উপস্থিত হ'ব। আৰু ঠিক তেনেকৈ আমি আমাৰ লৰ্গী থিয়েটাৰ গ্ৰুপৰ পৰা আমি নেক্সট ড্ৰামাটো প্ৰদৰ্শন কৰিম। সেইটো হ'ল আমাৰ এটা হিষ্টৰিকেল বেছড ড্ৰামা জাউলীয়া দেৱান। এই জাউলীয়া দেৱানৰ লগতে আমি আমাৰ দ্বিতীয় নিশা বা দ্বিতীয় শ্ব' বা আমাৰ দ্বিতীয় যিটো প্ৰদৰ্শন সেইটো আমি কৰিবলৈ গৈ আছোঁ। গতিকে আমি এইখিনি নাটকটো লৈ আমাৰ এইবেলিৰ থাৰ্ড তথা তৃতীয় মহীশূৰ থিয়েটাৰ ফেষ্টিভেল 2024-25 এইখিনি আমি এইবাৰ প্ৰদৰ্শনী কৰিবলৈ বা আয়োজন কৰিবলৈ গৈ আছোঁ। গতিকে আমাৰ এই অনুষ্ঠানটো আয়োজন কৰাত আমাৰ বিটিআৰ চৰকাৰে আমাক চিনেমা এণ্ড ড্ৰামা ডিপাৰ্টমেণ্টে আমাক সহায় সহযোগ কৰাৰ কাৰণে আমি আকৌ এবাৰ শলাগৰ শৰাই লৈছোঁ। আৰু ইয়াৰ লগতে মই সমূহ বিটিআৰ তথা অসমৰ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ অনুৰোধ, আমাক যেন চবেই দলে বলে আহি আমাক সহায় সহযোগ কৰি যেন। আৰু ইয়াৰ বিষয়ে আমাৰ ডিটেইলছ বিতংকৈ কোৱাৰ কাৰণে মই আমাৰ ছেক্ৰেটাৰী সঞ্জীৱ কুমাৰ ব্ৰহ্মক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ।
পোনপ্ৰথমে মই আমাৰ কোকৰাঝাৰৰ সমূহ সাংবাদিক বন্ধুসকললৈ আপোনালোকে ইয়াতে আমাৰ আজি প্ৰেছ মিটত উপস্থিত হ'বৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰেছ মিটৰ আয়োজন কৰাৰ বিশেষ উদ্দেশ্যটো হ'ল আমাৰ মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ, যিটো তৃতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে। এইবাৰ আমি প্ৰথমবাৰৰ বাবে যোৱা 2023 চনৰ জানুৱাৰী মাহত আমি আৰম্ভ কৰিছিলোঁ প্ৰথম মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ, ফাৰ্ষ্ট মহীশূৰ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল, আৰু ছেকেণ্ড এইটো 2024 জানুৱাৰীতে কৰিছিলোঁ, তেতিয়া ছেকেণ্ড ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল। আৰু এইবাৰ আমি তৃতীয়বাৰৰ বাবে কৰিবলৈ ওলাইছোঁ। আগতে যেনেকৈ আমি BTCৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ সহযোগত যিটো আমি এই মহোৎসৱটো কৰিছিলোঁ, ঠিক তেনেদৰে এইবাৰো আমি BTCৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ সহযোগত এই ফেষ্টিভেলটো কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি আগতে যিমান এই থিয়েটাৰ ফেষ্টিভেলত যেনেকৈ সঁহাৰি পাইছোঁ, আগতে আমি বহুত যিখিনি ছাপৰ্ট পাইছোঁ, তেনেকৈ এইবাৰো যদি সকলোৱে যাতে আমাক ছাপৰ্ট কৰে সেইটো আমি বিচাৰিছোঁ সকলোৰে ফালৰ পৰা। আৰু আমাৰ প্ৰথম ফেষ্টিভেলত আহিছিলে আগতে আমাৰ 13খন নাটক আছিলে, 10খন ভাষাৰ আগতে আছিলে, আৰু যোৱা বছৰ আছিলে আমাৰ 10খন নাটক টোটেল। তাতে আমাৰ বিদেশৰ পৰা বাংলাদেশ আছিলে, উৰুগুৱে আছিলে, তাৰপিছত আছিলে আমাৰ যোৱা বছৰ এটা আছিলে কানাডা আৰু ইংলেণ্ড। এইবাৰ আমাৰ ইয়াতে আহি পাৰিব ইটালীৰ পৰা, তাৰপিছত ইউকেৰ পৰা আহিব, তাৰপিছত আহিব আমাৰ ইয়াতে এটা লেটিন আমেৰিকাৰ পৰা। এতিয়া প্ৰথম দিনা আমি এইবাৰ কৰিব বিচাৰোঁ, আগতে দুটা ফাৰ্ষ্ট আৰু ছেকেণ্ড, প্ৰথম আৰু দ্বিতীয় ফেষ্টিভেলত আমাৰ নাটকখন যিটো ফেষ্টিভেলটো আমাৰ নাটকেৰে আৰম্ভ হৈছিলে। এইবাৰ প্ৰথমখন নাটক আমি ইংলেণ্ডৰ যিটো ইউকেৰ নাটকখন যিখন আহিব এই এখেতসকলৰ নাটক, যিজন ডিৰেক্টৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ফেমাছ এজন প্ৰফেচাৰ হয়, এখেত মেথমেটিচিয়ান হয়, আৰু এখেতে মেথছৰ ওপৰতে এটা নাটক কৰিব, আৰু এখেতে নাটকৰ লগতে আমাৰ ইউনিভাৰ্চিটি বা কলেজৰ ষ্টুডেণ্টসকলৰ লগত এটা ইণ্টাৰেকশ্যনো কৰিব বিচাৰিছে। আৰু এখেতসকল মুম্বাইতো শ্ব' আছে, ইণ্ডিয়াত বহুতকেইটা নাটক কৰি যাব। এখেতসকল তাতে 7জন আহি আছে, আৰু এই নাটকখনৰ নাম হৈছে এক্সিয়ম অফ চইচ। এক্সিয়ম অফ চইচ এখন ইংলিছতে হ'ব, আৰু ডিৰেক্টৰৰ নাম হ'ল মাৰ্কাছ ডু চাউটই, এখন অক্সফৰ্ড ইউনিভাৰ্চিটি, লণ্ডনৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয়। এখেতে আহিব, আৰু সেইকাৰণে আমি বহুত আনন্দিত, আৰু এখেতৰ নাটকেদি আমি কৰিব বিচাৰিছোঁ। আৰু আমি এইবাৰ বেছি নাটক লোৱা নাই, আমি তাত 4 দিনীয়া পাতিছোঁ। 4 দিনীয়া পাতিলে 4 দিনৰ মাজতে আমি 8খন নাটক ল'লোঁ। 8খনৰ মাজত আমাৰ BTCৰ পৰা 2খন আছে, এখন হ'ল আমাৰ লৰ্গী থিয়েটাৰ গ্ৰুপৰ, এখন হ'ল ওদালগুৰিৰ জয়ন্ত ৰাভাৰ নিৰ্দেশনাত গায়ন বায়নৰ বিলয়। তাৰপিছত আমাৰ অসমতে আৰু এখন নাটক আছে, ৰূপজ্যোতি মহন্তৰ নিৰ্দেশনাত ৰেপ্লিকাৰ নিবেদন, এই টেঙা মৰ্টন, অসমীয়া ভাষাত হ'ব। ইয়াতে অসমীয়া 2খন নাটক আছে, আৰু লগতে আছে কান্নাড়া লেংগুৱেজৰ, কান্নাড়া ভাষাৰ এখন নাটক হ'ব মাংগালুৰুৰ পৰা, এখেতসকল আহিব অস্তিত্ব থিয়েটাৰ গ্ৰুপৰ পৰা, আৰু হিন্দী ভাষাৰ এখন নাটক থাকিব অন্তৰাল থিয়েটাৰ গ্ৰুপ দিল্লীৰ পৰা, তাৰপিছত বাকী 3খন ফৰেনৰ পৰা। এতিয়া আমি আগতে যেনেকৈ আমাক ছাপৰ্ট কৰি গৈছে, যাতে এইবাৰো সকলোৱে যাতে আমাৰ লগত আহি পেলাই সহযোগ আগবঢ়ায়, সকলোৱে যাতে আগৰ সময়ত যিকেইটা সকলোৱে চাবলৈ স্ক'প পোৱা নাছিলে, এইবাৰ আহি পেলাই চাই আৰু আমাক উৎসাহ যোগায়। লগতে এইবাৰ এইটো ফেষ্টিভেলৰ লগত সময়তে ছেকেণ্ড দিনা আমি লৈছোঁ কাৰ্যসূচী, এটা ছেমিনাৰ আছে। এই ছেমিনাৰত আমাৰ এই টপিকটো হ'ল মডাৰ্ণ থিয়েটাৰ এ ডিছকাশ্যন। মডাৰ্ণ থিয়েটাৰ এ ডিছকাশ্যন, এই ছেমিনাৰটো আয়োজন কৰা হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বড়ো ডিপাৰ্টমেণ্টৰ সহযোগত। আমি কলাবৰেশ্যনত কৰিব ওলাইছোঁ। এই ছেমিনাৰখন 22 তাৰিখৰ 10 বজাত হ'ব। ইয়াতে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলো ষ্টুডেণ্ট আৰু যিসকল স্কলাৰসকলক আমি ইয়াতে জনাইছোঁ, নাট্যপ্ৰেমীসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত পেপাৰ ৰিডাৰ হিচাপে থাকিব ইটালীৰ পৰা এজন থাকিব পেপাৰ ৰিডাৰ হিচাপে, এজন ড্ৰামা ডিৰেক্টৰ থাকিব, এখেতে যিজন নাটক শ্ব' কৰিব এখেতে পেপাৰ ৰিডাৰ হিচাপে কাম কৰিব। আৰু লগতে আমাৰ ছত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ ড্ৰামা ডিপাৰ্টমেণ্ট হেড অফ দ্য ডিপাৰ্টমেণ্ট ডক্টৰ যোগেন্দ্ৰ চৌবে, এখেতে আমাৰ গুৰু হয়, এখেতে আহিব পেপাৰ ৰিডাৰ হিচাপে। লগতে আমাৰ ইন্দিৰা বড়ো, প্ৰফেচাৰ ডক্টৰ ইন্দিৰা বড়ো মেডাম বড়োলেণ্ড ইউনিভাৰ্চিটিৰ, লগতে আছে ডক্টৰ ৰুস্তম ব্ৰহ্ম, ইংলিছ ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট বড়োলেণ্ড ইউনিভাৰ্চিটি, এখেতসকল থাকিব পেপাৰ ৰিডাৰ হিচাপে। লগতে পাৰ্টিচিপেণ্ট হিচাপে বহুতো আমাৰ নাটকৰ বিশিষ্টসকল আৰু আমাৰ স্কলাৰসকল উপস্থিত থাকিব। লগতে আৰু আমাৰ যিখন এইটো ফেষ্টিভেল, এইবাৰ তৃতীয় মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটো ইনগ্ৰেশ্যন কৰিব BTCৰ মাননীয় ডিপাৰ্টমেণ্টেল এখেতে চিনেমা থিয়েটাৰ ডিপাৰ্টমেণ্ট এখেতৰে হয়, মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব।
এখেতৰ লগতে আমাৰ BTCৰ মাননীয় মুখ্য সচিব প্ৰিন্সিপাল আকাশদ্বীপ ছাৰ থাকিব স্পেচিয়েল অতিথি হিচাপে। তাৰপিছত থাকিব লগতে আমাৰ BTCৰ মাননীয় EM ছাৰ দাবৈচা বড়ো সাংস্কৃতিক বিভাগৰ, লগতে আমাৰ BTCৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ CHD বাইদেউ থাকিব ইনগ্ৰেশ্যনত গেষ্ট হিচাপে। আৰু এই কাৰ্যসূচী যাতে সাফল্যমণ্ডিত কৰিব পাৰি তাৰ বাবে আমি আপোনালোকৰ সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। এইখিনি হ'ব লগা আছে, হ'ব লগা চেমিনাৰ যিটো 22 তাৰিখৰ এই মডাৰ্ণ থিয়েটাৰ এ ডিছকাশ্যন, এই চেমিনাৰখন ইনগ্ৰেশ্যন কৰিব আমাৰ মাননীয় কেবিনেট মন্ত্ৰী উৰ্ষা উগ্ৰা ছাৰ, অসমৰ কেবিনেট মন্ত্ৰী উৰ্ষা উগ্ৰা ব্ৰহ্ম ছাৰে এখেতে অপেনিং কৰিব, ইনগ্ৰেশ্যন কৰিব চেমিনাৰটো। আৰু চেয়াৰপাৰ্চন হিচাপে থাকিব ডক্টৰ আদাৰাম বসুমতাৰী ছাৰ, গাৰ্লছ কলেজৰ মাননীয় প্ৰিন্সিপাল।